ৰাতিপুৱাই মায়ে ইয়াত তিয়ালে পিঠাগুড়ি চাউল যিহেতু পিঠাগুড়ি খুন্দিব লাগিব। তাৰপাছত মাৰ সৈতে গ'লোঁ ওচৰৰে আমাৰ এইখিনিতে এখন বাৰী আছে তাৰ পৰা অলপমান ৰঙা মাটি আনিবলৈ কাৰণে, কিয়নো মায়ে ধুনীয়াকৈ এইবোৰ খান্দি দিয়ে মাটিটো, আৰু লগতে মই লৈ আহোঁ কিয়নো মায়ে এনেকৈ বাল্টিৰ সৈতে দাঙিবলৈ অকণমান দিগদাৰ পায়। সেইকাৰণে মই লগত গ'লোঁ। মায়ে বাৰু ধুনীয়াকৈ খান্দি দিলে। তাৰপাছত এইখিনি আনিছোঁ, ৰঙা মাটি আচলতে আনিছোঁ আমাৰ গোঁসাই যি ভেটি সেয়া মুচিবৰ কাৰণে, আৰু লগতে পাকঘৰ, কেঁচা পাকঘৰটো অকণমান ভালকৈ মুচিব লাগিব। ইফালে মই আনি আছোঁ। আৰু তাৰপাছত আহি ৰাইজে পিঠাগুড়ি খুন্দাত লাগিছে। আমাৰ উৰালতে যিহেতু পিঠাগুড়ি খুন্দা হয়, আমাৰ ঢেঁকী নাই বাৰু, আৰু কেতিয়াবা মিক্সিতো দিয়া হয়। তাৰপাছতে মায়ে খুন্দি আছে পিঠাগুড়ি, আৰু লগতে আকৌ ভাতৰ দায়িত্ব, ভাত বনোৱাৰ দায়িত্ব মোৰ পৰিলে, কিয়নো যিহেতু দুইফালে মায়ে মেনেজ কৰিব নোৱাৰে। সেইকাৰণে মই আৰু ভাতকেইটা বনাই দিছোঁ। এফালে কচু শাক বনাই আছোঁ, আৰু অন্যফালেদি ফুলকবিৰ ভাজি বনাই আছোঁ। আৰু কচু শাকটো আমি খাওঁ দেই অলপ, আমি প্ৰায় কচু শাক খোৱা ভিডিঅ' দি থাকোঁ। লগতে এইফালে আবেলিলৈ তিলপিঠা বৰা চাউলৰ পিঠা ভজা আৰম্ভ হৈ গৈছে। ইফালে মায়ে ভাজি আছে, লগতে ভিডিঅ'টো মামীয়ে কৰি আছে দেই, কাৰণ মামী আহিছিলে আবেলিৰ সময়ত। সেইকাৰণে মামীকে ক'লোঁ অকণমান কেমেৰাটো ধৰি দিয়া বুলি। ইফালে মায়ে ভাজি আছে আৰু পিঠা, আৰু মই এটা দুটা খালোঁ বাৰু চাহৰ সৈতে। ইফালে মায়ে ধুনীয়াকৈ ভাজি আছে, অলপমান আচলতে তিল আৰু গুড় দি ভাজিছে, আৰু অলপমান নাৰিকল আৰু চেনিৰ সৈতে ভাজিব। ভাল লাগে ন বিহুত এনেকৈ ৰকম ৰকম পিঠাবোৰ দেখিয়ে বহুত বেছি ভাল লাগে। লাগিলে খাওঁ নাখাওঁ, কিন্তু বৰা পিঠাটো আচলতে প্ৰধান। বৰা চাউলৰ পিঠাটো নাথাকিলে পেটখন খালী খালী লাগে। সেইকাৰণে মায়ে বনাবলৈ আৰম্ভ কৰিছে, আৰু আজিৰ পৰা আচলতে আমাৰ পিঠা বনোৱা হৈছেহে বাৰু। ইফালে মায়ে হাঁহিও আছে ভিডিঅ' কৰা দেখি, আৰু অন্যফালে দেউতাইও বাহিৰত চাহ খাই আছে। চাহ খাই তেওঁৰ অৱশ্যে হৈয়ে গ'ল, আৰু মোকো কিবা কিবিবোৰ কৈ আছে। তাৰপিছতে এইফালেতো মই ৰিলচ অলৰেডি এটা আপলোড কৰিছিলোঁ বাৰু ফেচবুকত, আপোনালোকে বহুতে চাইছে। আৰু তাৰপাছত সন্ধিয়ালৈ আহি পালে আমাৰ বা অফিচৰ পৰা আহোঁতে তাই কিবা কিবি ৰোল আৰু কিবা আনিছিলে, সেয়াও আমি সকলোৱে খালোঁ। তেনেহ'লে আজিলৈ আহিছোঁ।